ককাইদেৱে কাঢ়িছে ফাট মেলা দালি মোৰ হাতেৰে খাবলৈ বৰ ইচ্ছা কৰি আছিল সেইকাৰণে বনাই দিলো হাঁহৰ লগত আজি তেলাল কোমোৰা এখন পনীৰৰ তৰকাৰী এখন ফাট মেলা দালি এখন লাবৰা ভাজি আৰু পায়সটো বনাইছে ককাইদেউৰ ঘনীয়েকে ইমানবোৰ ভাল খানা খাই খাই দিনে দিনে মই ডিপলিপ হৈ গৈ আছো তাতে আকৌ হিংসা কৰি কিছুমানে কয় বোলে বাইটি ইমান শকত হৈছা তুমি বেয়া দেখা হৈছা কমেণ্ট কেইটা পোৱাৰ পিছতে আইনাখন বাৰে বাৰে চাওঁ ক'তা মইচোন ঠিকেই আছো হিংসা আকৌ তেতিয়াহে মই লেৰেলি যোৱা বেঙেনাটোৰ নিচিনা হৈ যাম নাখাই নবৈ ইমানো অকৰা নহয় আৰু পায় মই সেইকাৰণে যোনীও যি কলিও মোক খোৱা বোৱাবোৰ ভালকে কৰি আছোং দে নিজে নোৱাৰিলেও বেলেগৰ জহতে বিধে বিধে খাবলৈ পাইছো তাতে আকৌ মাহকৰ 15 তাৰিখৰ পিছত এনেকুৱা আয়োজন দেখিলে ৰব পাৰিনি আৰু সেইবুলি আকৌ বহি বহি খোৱা বিধৰো নহয় আকৌ আজি মানে আমাৰ ওপৰত থকা কণমানিজনীৰ জন্মদিন তাইক মই জন্মৰ পৰাই পাইছো দেউতাক মাকে ক'লে অলপমান লাগি ভাগি দিবলৈ মই বোলো আৰু হ'ব দে বনাই মই বেয়া নাপাওঁ পিছে 25-30টা মানুহৰ কাৰণে বনাবলৈ অকমান ৰিক্স হৈ যায় মানে সোৱাদৰো কথা এটা আছেতো তাতে আকৌ জন্মদিন কেনেবাকে খানাটো বেয়া হ'ব লাগিলে আয়ু কোনেনো বনাইছিল আজি খানাটো কিবা বিধাহে লাগিছেচোন নিমখো নহলা খা সোৱাদৰ কথাটো নকওঁগে জ্বলাই নহলা মছলাই নহলা নানান ধৰণৰ সমালোচনা আৰু যিটো সাধাৰণতে চবেই কৰে অন্থকণ্ঠ যাতে শুকাই নাযায় সেইকাৰণে মাজে মাজে চাহৰ যোগান ধৰি আছে মানে গখীৰ চাহৰ 3 কাপ মান হ'লেই চাহ টোপাল গিলি লোৱাৰ পিছতে আকৌ বুঢ়া তামোলখিনি আগবঢ়াই দিছে মই বোলো খাঙে দে আৰু বহুত দিনৰ মূৰত পাইছো কি কৈ আছিলো সোৱাদৰ কথা নিজৰ জন্মদিনত বনাইছিলো 40 জন মানুহৰ কাৰণে কিন্তু বেলেগৰ ক্ষেত্ৰত অলপমান বেলেগ কথাটো বাৰু গোটেইখিনি যাৱতীয় সামগ্ৰী গৃহস্থ ৰেডি কৰি থৈছে যেতিয়া ভগৱানকে চিন্তি এখনকে বনাই গ'লোং আৰু দালি লাবৰা আৰু এফালে পনীৰ ৰেডি হৈ গ'ল তাৰপিছতে বনাবলৈ লৈছো তেলাল হাঁহটো আজি মানে ৰন্ধন প্ৰকৰণবোৰ বেছি দেখুৱাই থকা নাই কেনেবাকে যদি শ্বুটিং কৰি থাকোতে কিবা এটা বস্তু খাবলৈ বেয়া হ'ল কৈছোৱে নহয় ডায়লগটো আয়ু কোনেনো বনাইছিল আজি খানাটো কিবা বিধাহে লাগিছেচোন বেয়া হ'লে যাতে গোটেইটো দুখ মোৰ তাতে নপৰে সেইটো কাৰণে বাপেককো মাজে মাজে লৰাই থাকিব দিছো মালটো মই মাগুৰ বেয়া হলে দুইটাই বনাইছো ভাল হলে কিন্তু মই অকলে বনাইছো 6টা বজাৰ পৰা বনাওঁতে ৰাতি 10টা বাজিলগৈ পেটৰ নাৰী ডাল হৈ গৈছে মই বোলো সময় থাকোতে আপোনালোকে কেকটো কাটি লওক মোৰ কাৰণে ৰখি থাকি লাভ নাই কেক কাটিঙত এটেন্ডেন্স দিব যাওঁতে কেনেবাকে যদি খানাটো বেয়া হয় আয়ু কোনেনো বনাইছিল আজি খানাটো এই ডায়লগটো শুনিবলৈ মন নাই আৰু চাঞ্চতে কেক এপিছো মাৰি ললো ময়ো ইমানেই আলতাল খাই আছো ভাত যে ভালকে খাব পাৰিম সন্দেহ হৈছে সেইকাৰণে গৃহস্থক আগতীয়াকে কৈ থৈ দিছো বোলো মোৰ ভাগৰে অলপমান টিফিন এটাত ভৰাই থৈ দিব মাংসৰ কালাৰটোতো দেখিবলৈ ভালেই হৈছে খাই চালিহে গম পাম কেনাই হৈছে মোক প্ৰথমতে খাবলৈ অনুৰোধ কৰিছিল যদিও মন থাকিলেও জিটি খাই পেটটো ভৰি থকাৰ কাৰণে বাহানা এটা মাৰিলো মই বোলো ধেই ৰান্ধনীয়ে আগতীয়াকে খাবলৈ নাপায় নহয় সকলো ৰাইজে খোৱাৰ পিছত ফিডবেকটো লওঁতে মজ্জা হৈছে বুলি কৈছে সঁচাই নে মিছাই নাজানো আৰু দে ভাল হলেও খাবা লাগব বেয়া হলেও খাবাই লাগব লাষ্টত খোৱাৰ কাৰণে মাংস অলপমান বেছিকে পাই তেটো গুৰিলৈকে দবালো